ষ্ট্ৰং স্বাস্থ্য আমাৰ সুস্থ সবল হ'বলৈ হ'লে আমাৰ নিয়মিতভাৱে আহাৰ গ্ৰহণ কৰিব লাগিব। আমি নিয়মভাৱে খাবই লাগিব। নিয়মিতভাৱে আমি যিকোনো সময় সাপেক্ষে খোৱাটো ভাল। সময় এটা যিকোনো মেডিচিন হওক, আমি যদি ডেট ফেল কৰি খাওঁ তেতিয়া খোৱাৰ আমাৰ ফল নাথাকে। ঠিক তেনেদৰে আমি আহাৰটো যিটো টাইম টেবুল বাদ দি যদি আমি খাওঁ তেতিয়াহ'লে আমাৰ খাইছোঁ যেন নালাগে আৰু তৃপ্তি নাপাওঁ আৰু আমাৰ শৰীৰৰ কাৰণেও ভাল নহয়। তেনে সকলোৱে সেইখিনি ভুল আমি কৰি পাওঁ। গতিকে আমি যদি কামত লাগি থাকোঁ তেতিয়া কামেই লাগি থাকোঁ, আমি খোৱাটো পাহৰি যাওঁ। তো তেনেকুৱা নহয়, আমি কাম এৰি পেলাই হ'লেও আমাৰ স্বাস্থ্যৰ কাৰণে আমি যদি নিজৰ কৰ্তব্য আমি মানি চলোঁ তেনেহ'লে আমাৰ দেহা কেতিয়াও ষ্ট্ৰং নোহোৱাকৈ নাথাকে। গতিকে ষ্ট্ৰং থাকিবলৈ সকলোৱে আমাৰ বজাই ৰাখিবলৈ আমি আমাৰ যিখিনি প্ৰয়োজন সেইখিনি আমি গ্ৰহণ কৰিবই লাগিব। এলাহ নকৰি যিটো যাৰ গ্ৰহণ কৰিব লগা সেইখিনি কৰিব লাগে। ৰাতিপুৱা যদি আমি কুহুমীয়া গৰম পানী এগিলাচ খাব পাৰোঁ তেন্তে আমাৰ খুব ভাল। আৰু আমাৰ পানী খোৱাটো নিতান্তই কৰ্তব্য। ধন্যবাদ।